হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকি বৰা ব্লগ। মই পিংকিয়ে আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মোৰ ভিডিঅ'ৰ থাম্বনেইল চাই বুজিছে নিশ্চয়, মই মাঘৰ বিহু উপলক্ষে ভিডিঅ'টি বনাইছোঁ। এয়া আমাৰ সকলোৰে প্ৰাণৰ উৎসৱ ভোগালী বিহু। ভোগালী মানেই হ'ল আমাৰ মাজৰ যি মিলা প্ৰীতিৰ এনাজৰী তাৰেই অন্যতম প্ৰতীক। ভোগালীয়ে কেৱল এখন ঘৰৰে নহয়, এখন গাঁৱৰ মানুহে একেলগে এসাঁজ খোৱাৰ যি আনন্দ, যি হেঁপাহ তাৰেই প্ৰতিফলন। আমাৰ ৰাইডিঙীয়া গাঁৱতো তাৰ ব্যতিক্ৰম নহ'ল। আমাৰ গাঁৱৰ প্ৰায় 80 ঘৰ মানুহে একেলগে মেজি জ্বলাই ভোজ ভাত খোৱাৰ যি যা যোগাৰ কৰিছে, তাৰে কিছু দৃশ্য আপোনালোকৰ আগত আজি দেখুৱাবলৈ লৈছোঁ। আৰু এনে প্ৰচেষ্টা যেন সদায় চলি থাকক আমাৰ ৰাইডিঙীয়া গাঁৱৰ নিচিনাকৈ আপোনালোকৰো মাজত যাতে এই মিলা প্ৰীতিৰ সম্প্ৰীতিডাল যাতে সদায় কটকটীয়া হৈ থাকে, তাকেই মই কামনা কৰিলোঁ। এয়া অৱশ্যে আমি 4 ঘৰেহে লগ লাগি খাবলগীয়া সৰুকৈ পতা মেজি, মানে এখন গাঁৱৰ যিটো মেজি আছিলে সেইটো আমি পোনপ্ৰথমতে গম পোৱা নাছিলোঁ। সেইটো কাৰণে এনেই আমি কি কৰে, যেতিয়া আমি সদায় খাবলৈ বুলি যা যোগাৰ কৰিলোঁ, যেতিয়া খাবলৈ বুলি লৈছিলোঁ, আৰম্ভ কৰিবলৈ লৈছোঁহে মাত্ৰ। সেয়া লাহেকৈ হাঁহ মাৰি কিনে পুৰিছে। এয়া আমাৰ দেউৰহঁতে মানুহজনে এওঁলোকে মিলি পেলাই মেজি জাপিছে। বেছি ডাঙৰ মেজি নহয় দেই, সৰুকৈহে বনাই আছে। যিহেতু চব মানুহেই নিজৰ কামত ব্যস্ত হৈ থাকিব লাগে, খৰি কাটিবলৈও মানুহে এটা নিৰ্দিষ্টকৈ টাইম লাগে। সেইটো কাৰণে অলপ খৰি কাটি কেনে যেনে তেনে আৰু পোৱালিকেইটাক সন্তুষ্ট কৰিব পৰাকৈ এটা মেজি দিছে। আৰু এয়া আমি জা-জলি কিজনী লগ লাগি শাক পাতখিনি কাটি লওঁ বুলি ভাবিছোঁ। যিহেতু ইয়াত কাটি আজৰি হৈ আমাৰ ডাঙৰ মেজিলৈও যাব লাগিব। আৰু এজনী আহিবলৈ বাকী আছে ঘৰত কাম, যিহেতু বিহু বুলি ক'লে ইমানেই কাম ওলাই, কাম কৰি আজৰিয়ে হ'ব নোৱাৰি। মোৰো সেই একেই দশা। ভাগৰে যুগৰে ঘৰৰ কাম শেষ কৰি মাত্ৰ তাত অকল শাককেইটা কাটিম বুলি গৈছোঁ। আপোনালোকেও চাগে সকলোৱে মেজি জ্বলাব লৈছে। এয়া আমি ইফালে শাক কাটি আজৰি হৈ এইবাৰ বোলো ডাঙৰ মেজিৰ পৰা আহোঁগৈ। ডাঙৰ মেজিটোলৈ যাবলৈ লৈছোঁ, কিন্তু মেজি ভোজ যিহেতু সন্ধিয়া সময়তেই খোৱা হয়, আৰু সন্ধিয়া সময়ত দুয়োটা ঠাইতে থাকিব নোৱাৰিম, আৰু ঘৰতো অসুবিধা, কুকুৰা হাঁহ বান্ধিবলৈ হয়। সেইটো কাৰণে দিনতে এপাক গৈ আহোঁ বুলি সেইফালে লগত ৰুমি বাইদেউ, ৰুমি বাইদেউ ছোৱালী সুস্মিতা আৰু আমাৰ ছোৱালী গোটেইকেইজনী বোলো বলক গৈ আহোঁ। তাত ইতিমধ্যে চাগে যা যোগাৰ কৰিছেহে। আমি খাম বুলি যোৱা নাই, এনেই দেখা এটা দি গুচি আহোঁ, নহ'লে বেয়া পাব যে। এয়া আমি পালোগৈ ডাঙৰ মেজি, যিটো 80 ঘৰ মানুহে লগ লাগি খোৱাৰ যি যা যোগাৰ কৰিছে। এয়া তেওঁলোকে আগবিলাকে আহি মানুহবিলাকে কাম কাজ কৰি থৈ গ'লহি। আমাৰ ঘৰ যিহেতু অলপমান দূৰ, আমি আহিব নোৱাৰিলোঁগৈ। এয়া তেওঁলোকে বনাই আছে, খানা বনাই থাকোঁতে অলপ ধেমালি কৰিলোঁ, যি টি কৰি মেলি জোকাই থৈ আহিছোঁ তেওঁলোকক। সেইটোৱে আকৌ ৰান্ধনীয়ে এতিয়া মাছ ভাজিছে। ৰান্ধনীয়ে অকলে মোক কৰিবই পৰা নাই। ঠাণ্ডা ঘূৰাই দিব লাগে মোক। হয়নে? বুলি ক'লে হৈ গ'ল। তেওঁলোকক কৈছোঁ আমি বোলো নোখোৱাকৈ যাবলৈ পালোঁ দেই। হ'ব গন্ধি ইয়াৰ কথা হ'ল, কিন্তু আইঅ খাই যদি মেজিবোৰ তেনেকৈ খায় নি? খায় নি? এতিয়া লাষ্ট পাম বুলি কথাটো কৈ দিছে আৰু। নালাগে হ'ব যাওঁগে। নহয় বেয়া পাব পাই নহয় ন, ৰান্ধনি মানুহে বেয়া পাব পাই নহয়। নিদিয়া মাছ।
ধনিয়া আৰু জলকীয়া এই ৰান্ধনি পানী আছে চোন ইয়াত ভাত হৈ গ'ল ভাত হৈ গ'ল ন ভাত হৈ গ'ল তাৰপৰা এইটো মাংস হৈ গ'ল আকৌ পোৱাখিনি আছে এইখন লগ মাৰি পিঠা ৰান্ধনি নহয় পোৱাখিনি হৈ গ'ল পোৱাখিনি আছে ঐ চুকুৰা এই ঢাকনি খুলিয়ে দে ইয়াৰ গাহৰি আলু পোৱাখিনি পুৰিবলৈ মটৰ বিলাহী আদি এইবিলাক মানে আমাৰ ভোজ চলিব অলপ বনাবলৈ আছে আৰু 10 কেজিমান গাহৰি মাংস 10 কেজি সেইখিনি পুৰিবলৈ অকল বেছি আছে এইখিনি পুৰিবলৈ হ'ব গোটাই গোটাই নেকি গৈ আছোঁ তেতিয়াহ'লে আহি আছোঁ দেই আৰু কোন কোন ওপৰত ঠিক আহিব পাৰিব কাইলৈ আহিব সেয়া তেওঁলোকৰ লগত অলপমান হাঁহি ধেমালি কৰি আমি আমাৰ নিজৰ ঘৰৰ ওচৰৰ মেজিটোলৈ বুলি গুচি আহিলোঁ চাই থাকক দেই আৰু অকণমান দীঘলীয়া হ'ব পিছে অলপ স্কিপ কৰিবলৈ চেষ্টা কৰিছোঁ তথাপিও চবকে আঁতৰাই দিবলৈও বেয়া লাগিছে চাওকচোন বাৰু আজিৰ কাৰণে অকণমান দীঘলীয়া হ'লেও পোৱালি এবাৰ দৰাই দেই কিমান কেইটা দিয়া ধুনীয়া কেইটা মাৰি দিয়া মজা তুমি কেইটা মাৰি দিয়া ফুটিছে দেই ফুটিছে শুই উঠি আহিছা ন অকণমান দেৰিকৈ ফুটিব ভালকৈ হয় নাই তাৰ পোৱালি এথনি আছিলে তো এয়া দেখিলেই নহয় আমি পাই গ'লোহি আমাৰ মেজিটো এয়া ফূৰ্তি কৰিছে পূৰা এয়া দেওৰ হয় দেই 2 নম্বৰ দেওৰ হয় এয়া মোৰ মানুহজন খানা বনাই আছে খালি লাজ কৰে কেমেৰালৈ নাচায় মোৰ লগতে আজি আপোনালোককো লৈ আহিছোঁ আকৌ দেই আমাৰ মেজিলৈ ব'লকচোন আজি আমি কি খাওঁ কি নাখাওঁ কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকোঁ বিশেষ দেখাবলগীয়া ভিডিঅ' বুলি মই নাভাবোঁ বাৰু তথাপিতো আৰু এয়াই নহয় জানো মানুহৰ সৰু সৰু কথাবোৰকে এয়া লাটুকৰ নামটো কৈ দিছোঁ বেচেৰাটো কষ্টও কৰিছে সি কাম বন কৰি আজৰি হোৱা সময় খন্তেকত আকৌ মেজিৰ কাৰণে কাম কৰে সি এয়াই আৰু দুখ কষ্টৰ মাজেৰে মানুহৰ জীৱন দুখৰ মাজতে সুখ বিচাৰি পায় এয়া দেখুৱাই দিছে এইখিনি বোলে হাঁহ মাংস তেওঁলোকে বনাব লৈছে এইখিনি বোলে জলকীয়া ভাজি বনায় এয়া যা যোগাৰ কৰি মেলি ইফালে মেজিও সজাই মেলি হৈ গ'ল তো আপোনালোকেও চাই থাককচোন আমি কেনেদৰে দিনটো পাৰ কৰোঁ এইজনী আমাৰ সৰু ছোৱালীজনী তাই আকৌ সেই বৰ্তাকৰ ঘৰৰ সৰু ছোৱালীজনী দিনৰ দিনটো লৈয়ে থাকে আমনি নাপায় লৈ থাকিলেও এইফালে ভতিজা ছোৱালী এজনী আৰামছে মোবাইল চাই আছে ফেলাই ঘৰত সোমাই সেইজনী আমাৰ ডাঙৰ ছোৱালী সেইজনী হ'ল যা এয়া গাহৰি মাংস আনিছে বোলে আমালৈ পনীৰ আমি দুজনী আজি সোমবাৰ যিহেতু মাছ মাংস নাখাওঁ আমালৈ পনীৰ আনিছে এইবাৰ বোলো ভেলাঘৰৰ যি আমেজ অকণমান লৈ চাওঁ আহিলোঁ ভাল লাগিছে বোলো নিয়ৰ নাই পৰা তাৰপিছত সেয়া লাহেকৈ আন্ধাৰো হ'লগৈ খানাও বনাই প্ৰায় হ'লগৈ এইবাৰ মাজে মাজে অলপ ফূৰ্তি কৰি লওঁ বুলি চবেই নাচিবলৈ লাগি গৈছে এইকেইটা পোৱালিকেইটা চাওকচোন ইমান যে সিহঁতৰ ফূৰ্তি নহয় ৰখিবলৈ নাই ভাগৰ নাই তাহাঁতৰ আমাৰ আকৌ অলপ নাচিয়ে ভাগৰ লাগে
তাৰপিছত আমি নাচি বাগি অলপমান ভাগৰি বোলো চব্জি বনাবলগীয়া আছে, চব্জি মানে পনীৰ বনাবলগীয়া আছিলে, বনাই লওঁ। ইফালে জলকীয়া ভাজি বনাব আছিলে। এইফালে আমাৰ ছোৱালীকেইজনীয়ে পূৰা ভাজি টেষ্ট কৰিছে, এইফালে মিঠা সাজো খাইছে দেই ৰাইজ। এই বোলো বিহু বুলি খাওক দিয়া অলপ অলপ। মই পনীৰ বনাইছোঁ, এইফালে মোক কৰবীয়ে যোগান ধৰি আছে, ইটো লাগে সিটো লাগে কৰি আছোঁ, তাই দি আছেহি। কিমান যে ভাল লাগে নহয় জানো, সদায় নিজৰ ঘৰখনত অকলে অকলে কাম কৰা কথাটো বেলেগ, এনেকৈ লগে ভাগে কাম কৰা কথাটো বেলেগ। তাত কাম কৰিলে কিবা এটা মনটো ভালেই লাগি থাকে, ঘৰত কাম কৰিলে ভাগৰো লাগে। ভিডিঅ'টো স্পীড কৰি দিছোঁ দেই। পনীৰ বনাইছোঁ আৰু দুজনী মানুহে খাবলৈ, টেষ্টি হয়নে নহয় খাই চালেহে গম পাম। এইফালে চব্জি বনাই থাকোঁতে সিফালে আকৌ মতা মানুহবিলাকে নিজৰ নিজৰ যা যোগাৰ কৰি লৈছে। কোনোবাই বোলে ঠাণ্ডা পানী খাইছে, কোনোবাই চাউল দিয়া পানী খাইছে, চাউল ধোৱা পানী, কোনোবাই আকৌ ৰঙা চাহ খাইছে। খাবই দিয়কচোন, অকণমান অকণমান ফূৰ্তি বুলি খাব লাগে আৰু ফূৰ্তি কৰি। তাকে বুলি সদায় খোৱাটো ভাল নহয় দেই। বেটি কাপোৰ চাপোৰ খুলি নিজৰ মতে আছে, আহি পূৰা ভাজি টেষ্ট কৰি আছেহি। এয়া পনীৰ লাহেকৈ হ'বই আৰু এতিয়া। তাৰপিছতে সৰু সৰু ল'ৰাখিনিক পোনপ্ৰথমতে খুৱাই বৈ আজৰি হৈ তাৰপিছতে আমিখিনি বোলো লাষ্টত খাই লওঁ। এয়া খাবলৈ বহিছোঁ। আমি শেষৰখিনি মানুহ দেই, ভাত খোৱা জানেই আৰু য'তে হ'লেও মহিলা পাৰ্টি আছে, লাষ্টতে খাবলৈ পায়। আমি খাই বৈ লৈ তাৰপিছত য'ত যি আছে কাঁহী বাতি কেৰাহী চৰু চব সামৰি ঘৰলৈ গ'লোগৈ। তাৰপিছত এয়া আকৌ পিছদিনাখন ৰাতিপুৱা দেই, ৰাতিপুৱা জানেনে সোনকালে আহিম বুলি ভাবিলোঁ, ঘৰতে কামকেইটা কৰি আজৰি হ'ব নোৱাৰিলোঁ।
তথাপিতো মেজি আধা জ্বলিলে টোপোলাটো কালিয়ে যিহেতু আগবঢ়াই থৈছিলোঁ, আজি বোলো সেই মাহ কৰাই দুটামানকে দিওঁ। সৰুতে তেনেকৈ মনত আছে মাহ কৰাই দিয়া। তেওঁলোকে কৈছে বোলে দুটামান খাবও লাগে বোলে, খাই দিছোঁ। ইমান তাপে ধৰিছে। আৰু এনেকৈয়ে আমি মাঘ বিহু এইবাৰ খুব ধুনীয়াকৈ পালন কৰিলোঁ। এয়া চাউল চুঙা চাহ খাবলৈ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।